Hello, মই চিন্ময় and welcome to my YouTube channel. আৰু আজি মোৰ লগত আছে ESG এডভেঞ্চাৰ। অকমান আৱাজটো ইগনোৰ কৰিব কাৰণ মই ইয়াতে ক'ত আছে দেখিছে নহয়। আৰু বলক এখন আজি ধুনীয়াকৈ আপোনালোকৰ ৰিভিউ ভিডিঅ' এটা। তো ফাৰ্ষ্ট টাইম মই ESG এডভেঞ্চাৰ প্ৰাইচটো কৈ দিছোঁ। এখন ষ্টাৰ্ট হয় 2.16 lakhs and goes till 2.27 lakh rupees। ঠিক আছে, এখন হৈছে ESG এডভেঞ্চাৰ্ছ আৰু ইয়াৰ যিটো কালাৰ কি বুলি কয় প্ৰাইচ ডিফাৰেঞ্চ আছে সেইটো অনলি কালাৰ লৈ কিনে। ঠিক আছে, কালাৰ লৈ কিনে ভেৰিয়েণ্টটো বুষ্ট কৰা হয়, কালাৰ লৈ কিনে ভেৰিয়েণ্টটো ঠিক কৰে আৰু তাক লৈ কিনে ইয়াৰ প্ৰাইচটো হয়। ঠিক আছে, আৰু ব্লেকটোৰ প্ৰাইচ অলপ বেলেগ, এইটোৰ প্ৰাইচ অলপ বেলেগ। আৰু যদি আমি ফেচৰ পৰা চাব যাওঁ, ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াত পাব এখন উইনচিল, যিখন আপোনালোকে ইয়াতে LNT ভৰাই কিনে আপোনালোকে আপোনালোকে এডজাষ্ট কৰিব কাৰণে পাৰিব। ঠিক আছে, নেক্সট আপোনালোকে পাব LED হেডলাইট এণ্ড প্ৰজেক্টৰ লেম্পছ এণ্ড প্ৰটেক্টৰ। আৰু প্ৰিভিয়াছ ভাৰ্জন যিটো আছিলে তাতে অকল এইটো লাইট আছিলে, এইটো নাছিলে। আৰু তাৰপিছত আহিছে এখন উইক এখন পাব, য'ত আপোনালোকৰ ইয়াতে প্ৰটেক্টৰ পাব, মাডগাৰ্ড, মেটেল মাডগাৰ্ড। ঠিক আছে, নেক্সট আমি চাইডৰ ফালে যদি আহোঁ, এইফালে চাওক, এইফালে আছে টেলিস্কোপিক ছাছপেনশ্যন, পিছত আছে মনোচক লিংকেজ ছাছপেনশ্যন। দেখিছে, এইটো মনোচক লিংকেজ ছাছপেনশ্যন। ঠিক আছে, আৰু এইটো হৈছে টায়াৰ চাইজ দেখাই আছোঁ, ক'ত গ'ল অ'কে 90/90 21 মানে 21 ইঞ্চি স্প'ক হুইল আগত আৰু পিছত 17 ইঞ্চি। আৰু যিহেতু এইটো স্প'ক হুইল মতলব ইয়াতে আপোনালোকে টিউবলেছ টায়াৰ নাপায়। ঠিক আছে, আৰু এইটোৱে এটা ডিছএডভান্টেজ বুলি ক'ব পাৰি। আৰু লগতে ডুৱেল ডিস্ক আৰু ডুৱেল চেনেল ABS, বাৰ্বেৰ ফালৰ পৰা ব্ৰেক কেলিপাৰ। আৰু আপোনালোকে জানে বাৰ্বেৰ ব্ৰেক কেলিপাৰ কিমান ধুনীয়া হয় নেকি। তাৰপিছতে যদি এইফালে আমি ইঞ্জিন চাব যাওঁ, এইটো হৈছে 334cc লিকুইড কুইল ছিংগল চিলিণ্ডাৰ ইঞ্জিন হয়। আৰু ই প্ৰডিউচ কৰে আপোনালোকৰ 29.6 হৰ্চ পাৱাৰ এণ্ড 29.9 নিউটন মিটাৰ অফ টৰ্ক। আৰু এইফালে এইটো মেটেল না ফাইবাৰ, এইটো মেটেলৰ বেছপ্লেট পাব। দিছ ইজ ৰেডিয়েটৰ গিল, যিহেতু এইটো লিকুইড কুইল হয় ইয়াতে কুলেণ্ট ভৰাব পাৰিব, এইটো ৰেডিয়েটৰ গিল। ঠিক আছে, দিছ ইজ এক্সজষ্ট চিষ্টেম। আৰু যোনে মানে পুৰা ফানটো ড্ৰাইভ কৰিব পাৰে তেখেতসকলৰ কাৰণে এটা চিষ্টেম, ইয়াতে ডিবিগুলাৰ খুলি ল'বৰ কাৰণে পাৰে। ঠিক আছে, নেক্সট যদি আমি পিছৰ ফালে আহোঁ, ইয়াতে পিছফালে চালে আপোনালোকে পাব ইয়াতে আপোনালোকে পাব ডুৱেল টেইল লেম্প। কাৰণ আগতে যিহেতু ডুৱেল আছে, ডুৱেল ভাল লাগিছে। আগৰ মডেলটো অলপ পিছৰ ফালে অহা আছিলে, চব বেলেগ লাগিছিলে। আৰু এইটো ইণ্ডিকেটাৰ, এই ইণ্ডিকেটাৰটো ডিজাইনটো ধুনীয়া লাগে, এইটো LED ইণ্ডিকেটাৰ পাব আপোনালোকে। তাৰপিছতে যদি আপুনি এইফালে আহে, এইফালে গিয়াৰ বক্স পাব, 6টা গিয়াৰ। আৰু এইবিলাক চাওক, এইটো দেখিছে, এইটো পূৰা আপোনালোকে অফ ৰোডিং কৰিবৰ কাৰণে পূৰা বেষ্ট হ'ব। ঠিক আছে, আৱাজটো অলপ হেৰি কৰিব হা, মানে বেলেগ জেগাত আছোতো সেনেকুৱাকৈ। নেক্সট আমি হওক টেংকৰ ফালে, দিছ ইজ 15.5 লিটাৰ কেপাচিটিৰ এটা টেংক হয়। তাৰপিছতে এইফালে যদি আপুনি চাই ৱাইড হেণ্ডেল বাৰ কিমান ধুনীয়া লাগে। ঠিক আছে, নেক্সট যদি আমি চাব যাওঁ, ইয়াতে পাব আপোনালোকে USB and Type-C দুটা চাৰ্জিং পৰ্ট। ঠিক আছে, তাৰপিছতে ইনফোটেইনমেণ্ট ক্লাষ্টাৰৰ ফালে আহিলে সম্পূৰ্ণ ডিজিটেল ইনফোটেইনমেণ্ট ক্লাষ্টাৰ। আৰু এইটো ইয়াৰ পৰা আপোনালোকে ঢিলা আৰু টান কৰি কিনে এইটো নিজৰ হাইট হিচাপত আপোনালোকে এইটো এডজাষ্ট কৰি ল'বৰ কাৰণে পাৰিব। ঠিক আছে, বাকী এইফালে হেজাৰ্ড যদি অন কৰি দিওঁ মই, আৰু এইটো গুগল মেপৰ কাৰণে। আৰু ইয়াতে আপোনালোকে মোড পাব, ৰেইন মোড, তাৰপিছতে ৰেইন মোড, অফ ৰোড মোড আৰু ৰোড মোড। এই দুটা পাব। গিয়াৰ পজিশ্যন ইণ্ডিকেটৰ, টেকোমিটাৰ, স্পীডোমিটাৰ ইয়াতে পাব। তাৰপিছতে আপোনালোকে পাব স্লিপাৰ ক্লাছ। ঠিক আছে, বাকী এইটো এডজাষ্টেবল। আৰু যদি আমি ছিট কমফৰ্টৰ বিষয়ে কওঁ, ছিট কমফৰ্ট চাওঁ, তেতিয়াহ'লে চাওক, এজ এ ৰাইডাৰ এটা বহুত ধুনীয়া কমফৰ্ট পাব আৰু পিলিয়নৰ বেষ্ট কমফৰ্ট পাব। আৰু আপোনালোকে চেডেল বেগ লগাবৰ কাৰণে ইয়াতে গ্ৰেবেল আহে, টপ বক্সৰ কাৰণে টপ ব্ৰেক ইয়াতে আহি আছে নেকি, টপ বক্সৰ কাৰণে টপ ব্ৰেক ইয়াতে আহি আছে। তাৰপিছতে আপোনালোকে যদি চাই, ইয়াতো ডিস্ক ব্ৰেক আছে, ডুৱেল চেনেল ABS। চ' ইয়াতে বাৰ্বেৰ ব্ৰেক কেলিপাৰ। আৰু ইয়াতে আপোনালোকে কি পাব,
ট্ৰেকশ্যন কণ্ট্ৰল পাব। চ' আপোনালোকে নিজৰ মুড হিচাপত ট্ৰেকশ্যন কণ্ট্ৰল অন এণ্ড অফ কৰিব পাৰিব। ত' ইয়াতে য়েছ লিখা থাকিব এইটো অ'কে, এইটো ভাল লাগিছে। বাকী আৰু দিছ ইজ কোৱালিটি ইজ টপ নটছ। আৰু ইয়াতে পাব আপোনালোকে এইটো চাওক, পুৰা অফ ৰোড বেছ পাব নেকি, ধুনীয়া মজা। বাকী স্পেচিয়েল থেংকছ টু জয় মটৰ্ছ গুৱাহাটী USD ডিলাৰ নেকি, এইটো ভিডিঅ' বনাবৰ কাৰণে বহুতখিনি হেল্প কৰিলে নেকি। বাকী আপোনালোকে যদি USD যিকোনো প্ৰডাক্ট চাবৰ কাৰণে বিচাৰে, ডিছক্ৰিপশ্যনত তেখেতসকলৰ ফোন নাম্বাৰ লোকেশ্যন চব দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু USD প্ৰডাক্ট চাবৰ কাৰণে পাৰে নেকি। বাকী এতিয়া বলক ইয়াৰ এডজাষ্ট নোট চিনাও আপোনালোকক আৰু ইয়াৰ ৰাইড কৰি ইয়াৰ ৰাইড ৰিভিউ দিওঁ বলক। মই এনেকৈ দেখাব লাগিব অলপ, মানে মই এনেকৈ দেখাব লাগিব অলপ, কেমেৰামেন নাইতো চাওঁ চাওঁ। নেকি। বাকী এতিয়া বলক ৰাইড কৰোঁ আৰু ইয়াৰ ৰাইড ৰিভিউ দিওঁ। আৰু বলক এতিয়া আমি গাড়ীখন ধুনীয়াকৈ ৰাইড কৰোঁ নেকি। বাকী আৰু এইটো ইয়াৰ যদি ছিট হাইট চাওঁ, আপোনালোকে 835 mm ছিট হাইট পাব। আৰু এইটো মোৰ যিহেতু 6 ফুট আছে হা, চ' মোৰ কোনো প্ৰব্লেম নহয় ইয়াতে বহিবৰ কাৰণে, ঠিক আছে। আৰু এইখন গাড়ী এটা কথা কৈ আছোঁ চাব, আৰু এই লুকছটো চাওক না, পূৰা ককপিটত বহি থকাৰ দৰে ফিল আহে ন। আৰু মই ইয়াক যদি পিছুৱাব যাওঁ, মোৰ হালত খাৰাপ হৈ যাব যদি বল নোহোৱা মই থাকে। অলপ জিম কৰি লেগ মাৰি আহিব লাগিব ৰাইজ, এইখন পিছুৱাব লাগিলে। হয় নাই, অ'কে। মানে ইয়াৰ ৱেইট, অ'কে ইয়াৰ ৱেইট কিমান আছে আপোনালোকে জানানে? ইয়াৰ ৱেইট আছে 183 কিলোছ, ঠিক আছে। আৰু বলক এতিয়া আমি ইয়াক ৰাইড কৰোঁ নেকি, চলি অ'কে। অ'কে ৰিফাইনমেণ্ট, ৱাও। তো ৰাইজ প্ৰথমতে ষ্টাৰ্ট কৰোঁ ইঞ্জিনৰ পৰা। ইঞ্জিন ৰিফাইনমেণ্ট ইজ অ'কে, ৰিফাইনমেণ্ট ইজ গুড এণ্ড এক্সেলেণ্ট। এটা বহুত ধুনীয়া ৰিফাইন ইঞ্জিন হয়, ঠিক আছে। আৰু যিখন আগৰ এডভেঞ্চাৰ আছিলে দেখিছে, আগৰ এডভেঞ্চাৰখন এটা বহুত ডাঙৰ প্ৰব্লেম আছিলে। মই চলাইছিলোঁ, মানে আপুনি যদি 4 নম্বৰ গিয়াৰত আছে ন, যদি ৰেচ দিয়ে খট লাগে। এতিয়া দেখিছে, এতিয়া সেনেকুৱা কোনো ধৰণৰ ইয়াতে আৱাজ নাই। চ' মই ইয়াতে ইউটাৰ ল'ব লাগিব, টাৰ্ণিংটো চাব কেনেকুৱা হয় নেকি। অ'কে দিছ ইজ ছ' ডেম গুড ব্ৰ', ছ' ডেম গুড ৰিফাইনমেণ্ট। আৰু এটা কথা চাব, এই গাড়ীখনৰ যিটো পাৱাৰ, সেইটো বহুত এগ্ৰেছিভ পাৱাৰ নহয়, এটা লিনিয়াৰ পাৱাৰ আহিব। আপোনালোকে যদি আগৰ এনে যদি ফাৰ্ষ্ট টাইম এইখন চলাইছে তেতিয়াহ'লে গম নহ'ব, বাট যদি আপোনালোকে আগৰ প্ৰিভিয়াছ মডেলটো চলাইছে, আগৰ USD এডভেঞ্চাৰখন চলাইছে, চ' তেতিয়া গম পাব যে ইয়াৰ যিটো মানে পাৱাৰটো চব লিনিয়াৰ কৰি দিছে। আৰু তাৰ কাৰণে বহুত সুবিধা হৈছে যে গাড়ীখন ইমান ডাঙৰ গাড়ী এখন আপোনালোকে কণ্ট্ৰল কৰিবৰ কাৰণে আপোনালোকৰ বহুত সুবিধা হ'ব, ঠিক আছে। তো নেক্সট কথা পাতোঁ আমি ছিটিং পজিশ্যন। আৰু চাওক ছিটিং পজিশ্যন একদম পূৰা ৰজাৰ দৰে বহিব, আপৰাইট বহিব আপোনালোকে। আৰু হেণ্ডেল বাৰ একদম পূৰা আপোনালোকৰ ফালে আছে নেকি, পূৰা কমফৰ্টেবল এটা ছিট কমফৰ্ট হয়। আৰু গাড়ীখনত বহি মানে এটা বেলেগ ফিল আহিছে, পূৰা চাওক এইবিলাক মানে পূৰা ককপিটৰ দৰে ফিল আহিছে ন, কেনেকুৱা ধুনীয়া। আপোনালোকে ইয়াতে বহি কিনে এটা ধুনীয়া ফিল পাব নেকি। বাট নেক্সট আমি কথা পাতোঁ গিয়াৰ বক্সৰ, ঠিক আছে। ইয়াতে আপোনালোকে ইয়াতে আপোনালোকে 6 স্পীড গিয়াৰ বক্স পাব, 6টা গিয়াৰ পাব। আৰু 6টা গিয়াৰৰ লগতে ইয়াতে পাব আপোনালোকে শ্লিপাৰ ক্লাটছটো আপোনালোকৰ কাৰণে অতি সহজ হ'ব গাড়ীখন চলোৱা, ঠিক আছে। আৰু ইয়াতে মানে আগৰ যিটো প্ৰিভিয়াছ মডেল আছিলে, তো সেই মডেলটোৰ ক্লাছটো বহুত হাৰ্ড আছিলে। চ' এই মডেলটোৰ ক্লাছৰ বহুত মানে ইমান লিটিল হাৰ্ড, আৰু ইমান ধৰ হাৰ্ডো নহয় বা ইমান নৰ্মেলো নহয়, ধুনীয়াকৈ আৰু নেকি। বাকী আৰু এতিয়া এইফালেদি যাওঁ, দেখিছে কেনেকুৱা পিক আপ উঠে। নেক্সট কথা পাতোঁ হেণ্ডেলিং। আৰু হেণ্ডেলিং বহুত ধুনীয়া, ৰিয়াৰ মিৰৰ ভিউ বহুত ধুনীয়া আহে মিৰৰবোৰৰ, সেইটো এডজাষ্টেবল হয়। আৰু আপোনালোকৰ হাইট যদি 5'8" বা
ষ্টেণ্ড এনেকুৱা আছে তেতিয়াহ'লে এইখনে বহুত ধুনীয়া কাম দিব। বাট 6 ফুটৰ ওখ মানুহ হ'লে এইখনে ইমান কাম নিদিয়ে, কিন্তু আকৌ আপুনি এডজাষ্ট কৰিব পাৰিবতো। চ' আৰু বহুত আগত থকা যেন লাগে এইখন চলাই। বাকী চিটিং কমফৰ্টৰ কথা আকৌ ধুনীয়া। আৰু এইখনত মই যেতিয়া মানে হেৰি চলাইছিলোঁ আপোনালোকৰ সেইখন কি বুলি কয় আপোনালোকে স্ক্ৰেমখন, তো তেতিয়া চিটৰ পৰা বহুত মানে সেই আহিছিলে, বেক পেইনটো ফিল কৰিছিলোঁ, কিন্তু এইখনত নাই। বাকী আৰু এইফালে ধুনীয়া এক্সপিৰিয়েঞ্চ। এইটো ডিলাৰ মই আগৰ পৰা ইউটাৰ লৈ আহিব লাগিব, ঠিক আছে। চলাবৰ কাৰণে বহুত কম হেৰি পায় ৰাইজ। এইবাৰ আমি চাম ব্ৰেক, ঠিক আছে। অ'কে, ৰিয়াৰ বেক ইজ চ' গুড, চ' ডেম গুড ব্ৰ', একদম এক্সেলেণ্ট, বহুত ধুনীয়া। এইবাৰ আমি নেক্সট ফিডবেক ইজ অ'কে। এইবাৰ নেক্সট আমি ট্ৰাই কৰিম ৰিয়াৰ ফ্ৰণ্ট বেক। অ'কে 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 ৰাইজ। আৰু ব্ৰেকৰ মামলাত এইখন গাড়ী সঁচাকৈ বহুত ধুনীয়া লাগিছে। মই ব্ৰেক জাষ্ট মই ব্ৰেক ল'লোঁ, এনেকুৱা ধুনীয়া ব্ৰেকিং ছিষ্টেম, ৱাও। কি কৈছে চাওক, ময়ো গাড়ীখন জাষ্ট চাই আছোঁ, গাড়ীখন মই গাড়ীখন চলাই কেনেকুৱা পাওঁ। ময়োতো টেষ্ট লৈ আছোঁ, কাৰণ ময়ো এখন এডভেঞ্চাৰ বাইক ল'মতো। চ' চাই আছোঁ। চ' মই যিখিনি বুজিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। আৰু ইঞ্জিন ৰিফাইনমেণ্ট কি ক'ব, আৰু আৱাজটো সঁচাকৈ এক্সজষ্টৰ যিটো নোট পাব বহুত ধুনীয়া। আৰু নেক্সট কথা পাতোঁ ভাইব্ৰেশ্যন। আৰু এইখন গাড়ীত ভাইব্ৰেশ্যনৰ ভয়টো নাই বুলি ক'ব পাৰি ৰাইজ। ইমান হেভি এখন বাইক, বাট ভাইব্ৰেশ্যন নাই। আৰু এটা বস্তু দেখা দিওঁ, আপোনালোকে যদি চেটেলিং কৰে এনেকুৱাকৈ, আপুনি থিয় হৈ ধুনীয়াকৈ আপোনালোকে মনোভাৱ কৰিব পাৰে বাইকখন। নট এন ইছ্যুজ, আপোনালোকে ধুনীয়াকৈ চলাবৰ কাৰণে পাৰিব, কোনো ধৰণৰ ইছ্যু ইয়াতে নাহে, হয় নাই। বাকী আৰু ভাইব্ৰেশ্যন নাই, না টেংকত ভাইব্ৰেশ্যন, না হাতত ভাইব্ৰেশ্যন, না ব্ৰেকত ভাইব্ৰেশ্যন, ক'তো কোনো ধৰণৰ আপোনালোকে ইয়াতে ভাইব্ৰেশ্যন ফিলে নকৰে। মানে চলাই এতিয়া এনেকুৱা লাগিছে জাষ্ট লাভ দিছ মেচিন, ৱাও। আৰু মানে ESD এই গাড়ীখনৰ পিক আপটো ভাল, ইনষ্টেণ্ট পিক আপটো ধুনীয়া, বাট থোৰাছা লিনিয়াৰহে, মানে অকণমান লিনিয়াৰ পিক আপ হয়, বাট সেইটোত কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ আপোনালোকে চলাবৰ কাৰণে পাৰিব, ঠিক আছে। অঁ ঠিক আছে, হ'ব আগুৱাই দিছোঁ, আপুনি সোমাই দিব। অঁ ঠিক আছে, ৰ'ব। চ' আপোনালোকে যদি কনচিডাৰ কৰে, চ' এইখন বাইক কনচিডাৰ কৰিবৰ কাৰণে পাৰে। চ' এইটো ডিলাৰ আপোনালোকে যদি জালুকবাৰীৰ ফালৰ পৰা আহে, মালিগাঁৱৰ ব্ৰিজখন নাপাওঁতে, মালিগাঁৱৰ ব্ৰিজখনৰ মানে উঠিব লওঁতে লেফ্ট চাইডে আপোনালোকে পাব এইটো ESD ডিলাৰ। ইয়াতে আহি কিনে আপোনালোকে যাৱাৰ যিকোনো প্ৰডাক্ট আপোনালোকে চাবৰ কাৰণে পাৰে। আপোনাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম, অ'কে, কণ্টেক্ট কৰিবৰ কাৰণে পাৰে ধুনীয়াকৈ। এতিয়া কথা পাতো আমি এইখন গাড়ী আপোনালোকে ল'ব নে নল'ব। চাওক, এইখন গাড়ী যিটো আপডেট কৰিছে, এইটো কামালকা আপডেট কৰিছে, আৰু যিটো কচমেটিক চেঞ্জিং কৰিছে এই গাড়ীখনত, হেডলাইটে হওক, টেইল লেম্পে হওক, বহুত ধুনীয়া দেখাইছে, ঠিক আছে। আৰু এইখনতকৈ যদি আপোনালোকক কম ৰেঞ্জৰ বাইক লাগে, তেতিয়াহ'লে আপুনি এক্সপালছৰ কাৰণে যাব পাৰে। আৰু যিটো প্ৰাইচ ৰেঞ্জত, যিটো পাৱাৰৰ লগত এই বাইকখন আছে, মই কওঁ আপোনালোকে ধুনীয়াকৈ এই বাইকখন কনচিডাৰ কৰিবৰ কাৰণে পাৰে। ন' ডাউট আপোনালোকক যদি বেছি ভাল পাৱাৰ, বেছি ভাল ফিচাৰ্ছ লাগে, তেতিয়াহ'লে আপোনালোকে হিমালয়ান বা KTM এডভেঞ্চাৰ সৈতে যাব পাৰে। যদি আপোনালোকৰ বাজেট কম বা এখন পাৱাৰফুল বাইক লাগে, চ' এইখন বাইকৰ সৈতে আপোনালোকে আহিব পাৰে। যদি আপোনালোকৰ এনেকুৱা এখন বাইক লাগে, যিখন বাইক আপোনালোকে টুৰিং কৰিবৰ কাৰণে বা এডভেঞ্চাৰ কৰিবৰ কাৰণে, অফ ৰোডিং কৰিব লাগে বা ডেইলি কমিট কৰিব কাৰণে লাগে, চ' এই বাইকখন আপোনালোকে ধুনীয়াকৈ ল'ব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, বা এই বাইকখন আপোনালোকে কেনেকুৱা পায়, আপোনালোকৰ অপিনিয়ন আপোনালোকে কমেণ্ট বক্সত দিবৰ কাৰণে পাৰে নেকি। আৰু যদি ESDৰ যিকোনো প্ৰডাক্ট চাবৰ কাৰণে বিচাৰে গুৱাহাটীত, শ্ব'ৰুমৰ পুৰা কণ্টেক্ট লিষ্ট ডিছক্ৰিপশ্যনত দিয়া আছে, লোকেশ্যন, ফোন নাম্বাৰ চব দিয়া আছে, আপোনালোকে যাই কণ্টেক্ট কৰিব পাৰে। আৰু শ্ব'ৰুমত আহি ভিজিট কৰি আপোনালোকে ধুনীয়াকৈ ল'বৰ কাৰণে পাৰে বা ধুনীয়াকৈ চাবৰ কাৰণে পাৰে, ঠিক আছে। বাকী আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকন দবাই দিব নেকি। আগলৈ এখন বেলেগ গাড়ীৰ ৰিভিউৰ সৈতে লগ পাম। আজিলৈকে বাই বাই গাইছ, বাই বাই।